জানুৱাৰী পিঠা বনাইছোঁ দেই। ইয়াত আছে পিঠাগুড়ি, নাৰিকল আৰু গুড়। এতিয়া আমি গধূলি জুইৰ ওচৰত বহি চবেই খাম এইটো পিঠা। খাবলৈ বেলেগ সোৱাদ লাগে। আৰু ইয়াত পেকিং কৰি থৈ দিছে আগতে। এইটো এয়া পেকিং কৰি থোৱা আছে। এটা এটাকৈ দি দিমে। চিটি দুটা মাৰি দিলে ধুনীয়াকৈ সিজি যাব। এইয়া এই আমাৰ পিঠা ৰেডি হৈ গ'ল। এইফালে চাহ উতলিছে আৰু তাৰপাছত আজি বৃহস্পতিবাৰ বজাৰ আছিলে নহয়, হাটৰ পৰা ইয়াৰ চব্জি আনিছে। কি কি আনিছে চাই লওঁ দেই। চাহ উতলে মানে এয়া ৰচুন, পিঁয়াজ, মূলা, এইফালে এইখিনি মটৰ, বন্ধাকবি, তাৰপিছতে ব্ৰকলি, বেঙেনা, এইখিনি শুকান জলকীয়া, এইখিনি আকৌ কেঁচা জলকীয়া, এইখিনি কেঁচা জলকীয়া, এইখিনি ওলকবি আৰু আছে এইখিনি তিয়ঁহ আৰু বিন আছে। এইখিনি আৰু চব্জি হাতৰ লগত পিছত ঠিক কৰিম আৰু এতিয়া আমাৰ চাহটো ৰেডি কৰি লওঁ দেই। পিঠাখিনি মানে দেখুৱাবলৈ নহ'লে, বাহিৰত বহুত মানুহে জুই ফুৱাই আছে। চবলৈকে সেই চাহ বনাই লৈ গ'লোঁ। এইফালে এইখিনি কিটা থাকিলে চব ভাগ কৰি দিলোঁ। এইটোকে দেখাইছোঁ আৰু এইয়া পিঠা চাহ খাই চবেই জুই আমেজ লৈ আছে। এইবোৰ ফোন কৰি আছে, এইবোৰ চাহ খাইছে। এয়া চাহ য'তে ত'তে আৰু মোৰ এয়া উলিয়াই লৈছোঁ।